मोसौ गुमग्राखौनो मोसौ बायदि बुदों आरो बुदों नाथाय मानो नंगौ जुनाय माजियारि मुनमुनि सापरियाव मोसौ गुमग्राखौ माखासे दुथांफोरा गाज्रि बुग्लिदों दुथांफोरनि बुनायाव मोसौ गुमग्रानि बिखुङा सिरा सिरा दाग नैबे नुथायखौ नाय दुथांफोरजों गाज्रि बुजानानै मोसौ गुमग्रानि देहा हालोदा दायो जोखोम बे जाथायनि दायनिगिरिखौ थाबैनो साजा होनांगौ होननानै गोख्रों दाबि दैखांदों मोसौ गुमग्राफोरा मख'नो गोनांदि आसाम सरकारनिफ्राय मोसौ गुमग्रा फोथाराव हिसाबै गनायथि मोननाय जनाय माजियारि मुनमुनि सापरियाव मोसौ गुमग्रा आरो आयेन बेरेखायै हा दखल खालामग्राफोरनि गेजेराव मोनसे दुंहाव थासारिया नुजाथिदों आथिखालाव मोसौ गुमग्रा फोथाराव मोसौ गुमबाय थानाय समावनो आयेन बेरेखायै हा दखल खालामग्रा सुबुङा मुं सोलायनाय जादोंमोन बेनि अनगायैबो सासे मोसौ गुमग्रा सुबुंखौ बुथारनो हुमखिबो होबावदों बे जाथायनि सायावनो मैया बेलासि समाव माजियारि मुनमुनि सापरियाव मोनसे हाबाफारि लानाय जायो जेरै मुखुमा मोसौ फिसिग्रा हानजा आरो मोसौ गाइखेर जौगा आफादनि सोद्रोमाफोरा आयेन बेरेखा हा बेंगिरि आबादारिफोरखौ गोख्रों रावजों सोंखारिनायजों लोगोसे दायनिगिरिफोरखौ साजा होनो खौरांगिरिफोरनि सिगाङाव दाबि दैखांदों बे समाव जानायनिफ्राय जोंनि बड'लेण्ड बुब्लिनि खौरांगिरि गौतम बसुमतारीनि गेजेरजों फै आबुं बाथ्राखौ मिन्थिना लानि মানে মোৰ লগত এনেকৈ যে হৈছিলে মানে মই মচৰাই থাকোঁতে কেইজনমান মানুহে আহিকিনি মানে মোক মাতি আনিখিনি মোৰ ওপৰত লাঠি লৈকিনি মাৰিলে আৰু মোক ভৰিত পিঠিত হাতত আৰু মূৰতো মাৰিছিলে মূৰটো যেনে তেনে হাতৰ পৰা মই ছেভ কৰিলোঁগৈ কিয় মাৰিছিলে মানে কিহৰ কাৰণে মাৰিলে মানে আমাক যে বাবে গেৰজিঙত আমি যায় গেৰজিঙৰ মানুহ ইয়াত ম'হ চৰাব নালাগে গৰু ম'হ চৰাব নালাগে বুলি কৈখিনি মাৰিলে আৰু মই এইটো মুনমুনি মাজিয়ালি চাপৰিৰ পিজাৰৰ ভিতৰত ম'হ গৰু পুহি আছিলে মাৰাটো পূৰ্ণ তাৰপিছত বিজয় দলে আৰু পূৰ্ণ পেগু অলিৰাম দলে এই তাৰপিছত আৰু পদ্ম দলে মোক ধমকি বাবুকিবি দিছে যদি কিবা টানা চানা যায় তেতিয়া ন ওপৰত আমি এটেক কৰিম বুলিও ধমকি দিছিলে মোক অঁ পুলিচ থানাত মই কাষে চাপিছিলোঁ আৰু দিছোঁ সাক্ষী বাৰু মোৰ লগত আছে মোৰ লগত এজন লগৰীয়া আছিলে মোক বাঁহ লাঠিৰ পৰা আৰু চেৰা তামোলৰ পৰা মাৰিছে তাৰপিছত সিহঁতে জুং অস্ত্ৰ বি লৈছিলে কুঠাৰ দাও এইবিলাক বি লৈছিলে ঘটনাটো যোৱাকালি প্ৰায় 12-1 বাজি সময়ত মানে আমি গৰু চৰা অৱস্থাত মুদৈ গাঁও জীয়াদল আৰু তাত চব গোট খাই কিনি মিলি কিনি মিট দাও লৈ লাঠি লৈ মোক ঘেৰাও কৰিছিলে ঘেৰাও কৰাৰ পাছত সুধিছে মন্তুম আৰু মলুকা ইয়াত আছে নেকি বুলি সুধিছিলে তেতিয়া মই কৈ দিলোঁ নাই আমি নাজানো বুলি কৈ দিলোঁ তেতিয়া মন্তুম আৰু মলুকাৰ ম'হ ইয়াত নচৰাবি গৰু নচৰাবি যদি গৰু আছে যদি আজি আমি কেদি লৈ যাম কোৱাৰ পাছত আমি নাই বুলি কৈ দিলোঁ আৰু মোৰ লগৰীয়া কেইজনমান আছিলে সেইটো নাই বুলি কৈ দিলে অলিৰাম দলে কৈছে তাৰ মানে গেৰজিঙৰ পাৰ্টিৰ লগত যোৱাবিলাকৰ গৰু মই ইয়াত চৰাব নালাগে বুলি কৈছে তেতিয়া মই মনে মনে থাকিলোঁ তেতিয়া আছে যদি কোনটো আঙুলিয়াই দে এতিয়া মোক কৈছিলে তেতিয়া মই কৈ দিলোঁ নাই বুলি কৈ দিলোঁ তেতিয়া মন্তুম আৰু মলুকা পাইদক মন্তুম কুম্বাং আৰু মলুকা পাইদক পালে ডেড বডি কৰিম বুলি কৈছে যদি গোহালি থাকিলেও গোহালি দৰ্জা বান্ধি কিনি জ্বলাই দিম যদি কেনেবাকৈ জাম মাৰি উলিয়াই আহিলে মানে তাক মাৰি পেলাম বুলি কৈছে দুইজনক আজি বৰ দুখত ক'বলগীয়া কথা হৈ পৰিছে যিটো আমাৰ মাজিয়ালি মুনমুনি চৰণীয়া পথাৰত কিছুমান গুণ্ডা আহি কিছুমান কালপ্ৰিট জাতীয় গুণ্ডা আহি আমাৰ গোপালকসকলৰ ওপৰত আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ কৰা ব্যক্তিজন নিজেই 25 তাৰিখে যিটো ডিচি ছাৰৰ লগত আলোচনা হৈছিলে তাত সম্পূৰ্ণভাৱে অৱগত সি আৰু সভাত প্ৰতিনিধি হিচাপে আছিলে পূৰ্ণ পেগু কিন্তু এই মানুহজন এতিয়া 15জনীয়া দল এটা লৈ গোপালকক মাৰপিট কৰিছে এইটোৰ কাৰণে আমি বহুত শংকিত হৈছোঁ আৰু এই চৰণীয়া পথাৰত আমি শান্তিভাৱে থাকিব নোৱাৰা এটা ব্যৱস্থা সিহঁতে হাতত লৈছে এইটোৰ কাৰণে আমি
জোনাই মহকুমা প্ৰশাসন আৰু ধেমাজি জিলা উপায়ুক্ত মহোদয়ক আহ্বান কৰিছোঁ যে আমাক গৰু ম'হবোৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰৰ শান্তিভাৱে পুহিবৰ কাৰণে আপোনালোকে সুৰক্ষাৰ ব্যৱস্থা কৰক। অন্যথা আমি মাজিয়ালী মুনমুনি চৰণীয়া পথাৰত আমাৰ সকলো ম'হ বান্ধি আৰু গৰুবোৰ আমি থৈ অনিৰ্দিষ্ট কাললৈকে আমি জোনাই মহকুমা ডিপটি কাৰ্যালয়ত আমি অৱস্থান ধৰ্মগত কৰিম বুলি আমি ইয়াত সিদ্ধান্ত লোৱা হৈছে। কিমান দিনৰ পৰা আপোনালোকক এনেধৰণৰ অত্যাচাৰ কৰি আছে? আমাৰতো ক'বলৈ গ'লে যোন দিনাখনৰ পৰা আমি মাজিয়ালী মুনমুনি চৰণীয়া পথাৰত গৰু ম'হ পুহিছোঁ সেই দিনাখনৰ পৰা এই বেদখলীবোৰ আমাক উৎপাত কৰি মাৰপিট কৰি এই মানুহবোৰ এতিয়া আজিৰ দিনলৈকে আমাক হাৰাছমেণ্ট দি আছে। আৰু যোনবোৰ মানুহ সিহঁতে বেদখলী যোনবোৰ মানুহ আজিৰ পৰ্যন্ত আমাৰ আগত থকা গোপালকসকলৰ আগত থকা গড় বেটিত সিহঁতে খুটি বেটিত গড় বনাই এতিয়াও আছে। সিহঁতে নিজৰ বেটি উঠাই এতিয়ালৈকে সিহঁতে নাই। আমাক যিকোনো প্ৰকাৰে হ'লেও চৰণীয়া পথাৰৰ পৰা খেদি দি সিহঁতে এই মাটিডোখৰক সিহঁতে ল'বলৈ ইচ্ছা আছে। কিবা চৰকাৰক কিবা আহ্বান জনাব চৰকাৰী এই ভূমিখিনিক লৈ? আমি চৰকাৰক আগৰ পৰাই বাৰম্বাৰ আহ্বান জনাই আহিছোঁ যে মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন সম্পূৰ্ণভাৱে বেদখলমুক্ত কৰি সুৰক্ষা কৰিবৰ কাৰণে আমি জোনাই মহকুমা প্ৰশাসন আৰু ধেমাজি জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আহ্বান জনাইছোঁ যে মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন বেদখলমুক্ত কৰি সুৰক্ষা কৰি দিবৰ কাৰণে বাৰম্বাৰ আহ্বান জনাইছোঁ। যিহেতু এই ঘটনাটো বুলি ক'লে মানে একেবাৰে বহুত চিন্তনীয় বিষয়। যিহেতু মাজিয়ালী মুনমুনি চৰণীয়া পথাৰৰ ভিতৰত গোধন পালন কৰা বা মহ পালন কৰাটো একেবাৰে বিপদজনক বুলি আমি ভাবিছোঁ। যিহেতু আমাৰ নিৰাপত্তা নাই। যোৱাকালি আমাৰ মহ চৰোৱা মানুহক কেইজনমান গুণ্ডাই আপোনালোকে নিশ্চয় যিসকলৰ ওপৰত ওপৰ জুপুৰি মাৰপিট কৰিছে এইসকলৰ মুখত নিশ্চয় শুনিছে। এই হলিৰাম দলে, পূৰ্ণ পেগু, পদ্ম দলে আৰু বিজয় দলে এলেন এইসকল মানুহে আমাৰ চৰণীয়া পথাৰৰ ভিতৰতে গোধন চৰাই থকা মানুহবিলাকক একেবাৰে ওপৰ জুপুৰি মাৰপিট আৰম্ভ কৰিছে। আৰু ঘৰত কুটিত লগ পালেও কুটিত বন্ধ কৰি একেবাৰে জ্বলাই দিম বুলি কৈছে। তাৰ জঁপিয়াই ওলালেও একেবাৰে মাৰ্ডাৰ কৰি দিম বুলি কৈছে। এইটো কাৰণে আমি বহুত চিন্তাৰ বিষয়। যিহেতু আমাৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন আমাৰ অসম ভূমি বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায়দানতহে আমাক দিয়া হৈছে। উচ্চ ন্যায়ালয়ে দিয়াৰ পিছতো আমাৰ কেইজনমান এই গুণ্ডাগিৰি কৰা এতিয়া নামাকৰণ কৰা মানুহসকলে যিসকলক আমি আগতে ভাবিছিলোঁ যে এখেতসকল ভাল মানুহ লিডাৰ কাম কৰে, এইসকল মানুহৰ লগত যদি আমি সমিল মিলেৰে যদি থাকোঁ তেনেহ'লে আমাৰ পিজাৰৰ ভিতৰত গোধন পালন কৰা মানুহসকলে সুৰক্ষিত হ'ব বুলি আমি আশা আছিলে। আৰু যোৱা আমাৰ এই 25 তাৰিখ নহয় তাৰ আগৰ 25 তাৰিখৰ দিনা আমি যেতিয়া DC লগত বহিছিলোঁ তেতিয়াও আমি সকলোৱে যেতিয়ালৈকে এই মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন ছাৰ্ভে নহয় তেতিয়ালৈকে আমি সমিল মিলেৰে সকলোৱে মিলি থাকিম বুলি আমি সংবাদ মাধ্যমৰ আগতো আমি এই পূৰ্ণ পেগু বুলি কোৱা মানুহজনৰ লগত মই নিজেই অৱগত কৰিছিলোঁ। কিন্তু আজি যোৱাকালি 2 তাৰিখে প্ৰায় 3:30 মান বজাত 3টা 3:30 এনেকুৱা বজাত আমাৰ গোপালকসকলক একেতে 15জনীয়া এদল মানুহ লৈ আনি সম্পূৰ্ণভাৱে আক্ৰমণ কৰিছে। আৰু যিজন মানুহক ওপৰে জুপুৰি আক্ৰমণ কৰিছে নিশ্চয় আপোনালোকে দেখি পাইছে। সম্পূৰ্ণ মানে হিচাপ নাইকিয়াকৈ মাৰিছে। এইটো কাৰণে আমি জোনাই প্ৰশাসন বিভাগক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন সুৰক্ষিত নহয়। আমাক সম্পূৰ্ণ সুৰক্ষিত লাগে। নহ'লে আমি অনাগত দিনত গৰু ম'হ এই চৰণীয়া পথাৰৰ ভিতৰত এৰি আমি ধৰ্ণা কাৰ্যসূচী কৰিবলৈ আমি গোপালক আৰু মহপালকসকলে আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ। কিয়নো এই মাজিয়ালী মুনমুনি চৰণীয়া পথাৰৰ ভিতৰত যিহেতু চৰকাৰে দিছে কিন্তু আমাৰ কেইজনমান গুণ্ডাগিৰি কৰা মানুহে আমাক থাকিবলৈ শান্তি দিয়া নাই। আমাক আত্মনিৰ্ভৰশীল কৰিবলৈ আমাক সুবিধাটো দিব বিচৰা নাই। এখেতসকলে কি মনোভাৱ লৈ পেলাই এই কৰ্মকাণ্ডবিলাক কৰিছে এইটো কাৰণে আমি
ইয়াকে ক'ব বিচাৰিছোঁ যে সংবাদ মাধ্যমৰ যোগেদি আমি এনেধৰণৰ কৰ্মকাণ্ডবিলাক যদি কৰি থাকে আমি ইয়াত সুৰক্ষিত নহয়। যদি আমাৰ জোনাই প্ৰশাসনে আমাক যদি সুৰক্ষিত কৰি দিব নোৱাৰে তেনেহ'লে আমি নিশ্চয় ইয়াত গৰু ম'হ বান্ধি এৰি থৈ আমি জোনাই মহকুমাধিপতিত আমি ধৰ্ণা কাৰ্যসূচী কৰিবলৈ আমি বাধ্যতা হ'ব। যিসকল মানুহে আক্ৰমণ কৰিছে এইসকল মানুহে এতিয়া স্পষ্ট বেদখলী। সম্পূৰ্ণ আমাৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰখন ৰিজৰিপ কৰি দিম বুলি আমাৰ জিলা উপায়ুক্তই কোৱাৰ স্বত্তেও এখেতসকলে নিজকে মানে NC ভিলেজৰ মানুহ বুলি বৰ্বৰতা দেখুৱাই আমাৰ মানুহবিলাকক আক্ৰমণ কৰি আছে। আমাৰ জনামতে আৰু জিলা উপায়ুক্তই কোৱা মতে সম্পূৰ্ণ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰটি এতিয়া NC ভিলেজ একো নাই, সম্পূৰ্ণ চৰণীয়া পথাৰ হৈ আছে। কিন্তু এই চৰণীয়া পথাৰৰ ভিতৰতে এখেতসকলে উগ্ৰবাদ কৰিছে আৰু মানুহৰ ওপৰত গোপালকসকলৰ ওপৰত মানে সম্পূৰ্ণ নিৰ্যাতন চলাবলৈ লৈছে আৰু আমি সুৰক্ষিত নহয়। এইটো কাৰণে আমাৰ জোনাই প্ৰশাসনক কৈছোঁ যে আমাক অতি সোনকালে সুৰক্ষিত কৰক আৰু যিসকল এই মানুহবিলাকে মাৰপিট কৰিছে এইসকলক গ্ৰেপ্তাৰ কৰক আৰু সম্পূৰ্ণ শাস্তি দিবলৈ আমি এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ গোপালকসকলে দাবী জনাইছোঁ। কিমানজন গোপালকক তেওঁলোকে মাৰপিট কৰিলে? যোৱাকালি আমাৰ এজন আক্ৰমণ কৰিছে, এখেতসকলে ওপৰি জুপুৰি আক্ৰমণ কৰিছে আৰু গুদন চৰাই থকা মানুহক আহি পেলাই সম্পূৰ্ণ ভাবুকি দিছে যে যিসকল মানুহে সকলৰ মানে ঘৰ বাৰীৰ ওচৰত গৰু ম'হ চৰাব এখেতসকলেতো সম্পূৰ্ণ বেদখলী PGRৰ ভিতৰত পৰে। এখেতসকলে সকলো মানুহক মানে এখেতসকলে আক্ৰমণ কৰাৰ চেষ্টা কৰিছে আৰু সম্পূৰ্ণভাৱে ভাবুকি দিছে যে এই মানুহসকলক গোপালকসকলক যদি পায় এখেতসকলে সম্পূৰ্ণ মানে মাৰ্ডাৰ কৰি দিম বুলি এখেতসকলৰ আগত কৈছে বুলি সম্পূৰ্ণ আমাক অৱগত কৰিছে আমাৰ কমিটিক। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।